সচৰাচৰ প্ৰেম কিয় ব্ৰেকআপ হয় বিভিন্ন সমীক্ষামতে পোৱা গৈছে চুমাই হৈছে ইয়াৰ মূল কাৰণ চাওকচোন ভিডিঅ'টো আমাৰ বিভিন্ন নেতা আৰু অভিনেতাই বলিউডৰ অভিনেতাই কি মন্তব্য কৰে প্ৰেমৰ ওপৰত আৰু চুমাৰ ওপৰত প্ৰেমটো কৰিব লাগে প্ৰেমতে স্বৰ্গ অনুদান হয় কিন্তু প্ৰেমৰ নামত চুমা বিচাৰিব নালাগে কাৰণ ছোৱালীবিলাকে চুমা বেয়া পায় ল'ৰাবিলাকে শেখৰ চাদা চিগৰেট মদ ভাং চব ভৰাই লৈ মুখৰ গন্ধত থাকিব নোৱাৰে তেনে অৱস্থাত চুমা খাব গ'লে কোনোবাই দিব নেকি সেইকাৰণে প্ৰেম ব্ৰেকআপ হয় আরে প্রেম করাটো বিরাট ভাল কথা কিন্তু প্রেমত এই শোভা বিচাৰি কলেহে বেয়া মই দেখিছে যিমান ল'ৰাই শোভা বিচাৰি কৈছে প্ৰেম ব্ৰেকআপ হৈছে কাৰণ ল'ৰাবিলাকে শিখৰ সিদেক শেষ সিদেক সাবেক কি তাৰ পাছত সি কমলা পাছত কি ৰখা কিবা যে কি বস্তু খায় মুখৰ খণ্ড এই মুখৰ খণ্ড ওলাই শোভা বিচাৰি ক'লে দিব নেকি সেইকাৰণে ব্ৰেকআপ হয় মই প্ৰেমৰ নামত এটা কথা কওঁ যে প্ৰেমটো হৈছে এটা যৌগ অনুদান আৰু প্ৰেম হৈছে ভাতৃত্ববোধ গতিকে প্ৰেমটো ভালদৰে কৰিলে ভাল হয় গতিকে চুমা তোমা বিচাৰি যোৱাৰ আগতে ল'ৰাবিলাকক দাই চাই ফুৰাই ল'ব লাগে তেতিয়া প্ৰেম হৈ থাকিব এইবিলাক গুণমানি কৰিব নালাগে